তালিবানে আফগানিস্তান দখল কৰিলে যদিও তালিবান ৰাজক মানি ল'ব খোজা নাই সাধাৰণ আফগান নাগৰিকসকলে। সেয়েহে দেশ এৰাৰ বাবে কাবুলৰ আভ্যন্তৰীণ বিমানবন্দৰৰ বাহিৰত বিমানৰ অপেক্ষাত ৰৈ আছে সকলো। কিন্তু এই কথাটো সহজভাৱে লোৱা নাই তালিবানে। হতাশ হৈছে তালিবান। বিমানবন্দৰৰ বাহিৰত ক্ৰমান্বয়ে হিংসুক হৈ উঠিছে তালিবান। কাবুল বিমানবন্দৰৰ চৌদিশে নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে তালিবানে। দেশ এৰিব খোজা আফগান নাগৰিক আৰু অন্য দেশৰ নাগৰিকসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে তালিবানে। আফগানিস্তানৰ টলো নিউজৰ সাংবাদিক জিয়াৰ খানক বৰ বেয়াকৈ মাৰধৰ তালিবানৰ। ৰাষ্ট্ৰসংঘৰ হৈ কাম কৰা এগৰাকী আফগান নাগৰিককো তালিবানৰ মাৰপিট। ইফালে ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু কাবুলস্থিত মাৰ্কিন দূতাবাসে জাৰি কৰিছে নতুন সতৰ্কবাণী। কাবুল বিমানবন্দৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাব পাৰে। বিমানবন্দৰৰ বাহিৰত কোনো লোককেই জুম বান্ধি নাথাকিবলৈ সাৱধানবাণী জাৰি কৰিছে আমেৰিকা, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াই। উল্লেখযোগ্য যে 31 আগষ্টৰ ভিতৰত আমেৰিকাক আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ সকিয়নি দিছে তালিবানে। আমেৰিকা নেতৃত্বাধীন মিত্ৰজোঁট বাহিনীকো আফগানিস্তান এৰাৰ সকিয়নি দিছে তালিবানে। কিন্তু তালিবানৰ সকিয়নিক বৰ বেছি গুৰুত্ব দিয়া নাই আমেৰিকাই। কাবুল বিমানবন্দৰটো এতিয়াও মাৰ্কিন সেনাই দখল কৰি ৰখাত খৰ্গহস্ত হৈ পৰিছে তালিবান। অৱশ্যে তালিবানৰ সকিয়নিৰ প্ৰতি লক্ষ্য ৰাখি বিগত 24 ঘণ্টাত 82,000 লোকক আফগানিস্তানৰ পৰা স্থানান্তৰ কৰিছে আমেৰিকাই। কিন্তু আফগানিস্তানৰ পৰা এতিয়াও 1500 মাৰ্কিন নাগৰিকক স্থানান্তৰ কৰিবলৈ বাকী আছে। তালিবানৰ 31 আগষ্টৰ ডেডলাইন সন্দৰ্ভত আমেৰিকাই বিকল্প চিন্তা কৰিছে। ইফালে তালিবানৰ সকিয়নিৰ প্ৰতি লক্ষ্য ৰাখি ফ্ৰান্স, নেডাৰলেণ্ড, কানাডাই স্থানান্তৰ অভিযান সামৰাৰ সিদ্ধান্ত লৈছে। ইপিনে বিমানেৰে কাবুল ত্যাগ কৰাৰ আশা এৰিছে বহু আফগান নাগৰিকে। সেয়েহে ভিৰ বাঢ়িছে পাক আফগান সীমান্তত। বিদেশী ৰাষ্ট্ৰত শৰণাৰ্থীৰ মৰ্যাদা ল'বৰ বাবে পাকিস্তানত প্ৰৱেশ কৰি তাৰ পৰাই বিদেশী ৰাষ্ট্ৰলৈ যোৱাৰ পৰিকল্পনা লৈছে বহু আফগান নাগৰিকে। বৃহস্পতিবাৰে পাক আফগান সীমান্তত সমবেত হয় কমেও 20,000 আফগান নাগৰিক। উল্লেখযোগ্য যে আফগানিস্তানৰ চুবুৰীয়া দেশ তাজিকিস্তানে তালিবানৰ চৰকাৰক স্বীকৃতি নিদিয়ে বুলি ঘোষণা কৰিছে।